তাৰ মানে আপোনাৰ এতিয়াও বিশ্বাস হোৱা নাই? হাই ফ্ৰেণ্ডছ, বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত অভিৰ মাকে ৰিয়াক সঁচাকৈ কিবা উদ্দেশ্য লৈ বিয়া হৈ আহিছে বুলি অভিৰ লগত একো খেল নেখেলিবলৈ ৰিয়াক অনুৰোধ কৰিব। কিন্তু যে এইজনী ৰিয়া আগৰ ৰিয়াজনী নহয় বুলি মাকক ক'ব। এতিয়া বাৰু ৰিয়াক ঘৰখনৰ সকলোৱে বুজি পালেও অভিয়ে বুজি পোৱাটো দেৰি হ'ব নেকি জানিবলৈ পাব আজিৰ আহিব লগা খণ্ডটিত। আৰু আনফালে দেৱযানী আৰু অৰ্ণৱে অভিয়েতৰ সংসাৰখনক লৈ বহুত চিন্তাত পৰিব আৰু যে ইজনে সিজনক লগ দিব পৰাটোৱে সংসাৰ বুলি দেৱযানীয়ে অৰ্ণৱক ক'ব। এতিয়া বাৰু অৰ্ণৱ আৰু দেৱযানীয়ে অভি আৰু ৰিয়াৰ মাজত বুজাবুজিৰ সৃষ্টি কৰাবলৈ চেষ্টা কৰিব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।